আচাৰ খাইতো সকলোৱে ভাল পায় নহয়নে বাৰু? আজি মই লৈ আহিছোঁ আপোনালোকলৈ জলকীয়াৰ এটা আচাৰৰ ৰেচিপি, যিটো আপোনালোকে 5ৰ পৰা 10 মিনিটৰ ভিতৰতে বনাব পাৰিব, অতি সহজে আৰু অতি কম সামগ্ৰীৰে। হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই চেনেল। আহক আজি আচাৰৰ ৰেচিপিটো আৰম্ভ কৰোঁ। মই পকা পকা দীঘল জলকীয়া কেইটামান লৈছোঁ আৰু মাছটো এনেদৰে প্ৰথমে ফালি ল'লোঁ। তাৰপাছত কেইফুটামান নহৰু লৈছোঁ আৰু এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এই ৰেচিপিটো মোৰ মাৰ ৰেচিপি হয় আৰু মায়ে বনাই দেখাইছে দেই। এতিয়া এয়া কেৰাহীখন গৰম কৰি ল'লোঁ। তাৰপাছত মিঠাতেল অকণমান দি নহৰু কেইফুটা দি দিলোঁ। নহৰু দিয়াৰ পাছত পাঁচফোৰণ অকণমান দিছোঁ এয়া, আৰু তাৰপাছত জলকীয়াখিনি দিছোঁ। তাৰপাছত ইয়াত মাষ্টাৰ্ড ছিডছ দিছোঁ, প্ৰায় 1.5 চামুচমানেই দিয়া হ'ল। তাৰপাছত এইখিনি ভালদৰে ভাজি লৈছোঁ। তাৰপাছত এয়া মই নিমখ দিছোঁ, এইটো মই পিংক সল্ট ব্যৱহাৰ কৰিছোঁ, আৰু এয়া ক'লা নিমখ অকণমান। এতিয়া এইখিনি মই 5 মিনিটমান ভালদৰে ভাজিলোঁ, আৰু ভজাৰ পাছত গেছটো অফ কৰি দিম। অফ কৰাৰ পাছত ভিনেগাৰ মই দিছোঁ, প্ৰায় ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ, আৰু আমাৰ আচাৰখিনি ৰেডি হৈ গ'ল। ইমান কম সামগ্ৰীৰে আৰু ইমান কম সময়ত এনেদৰে আচাৰ আপোনালোকেও এবাৰ বনাই খাবচোন, খুব বেছি ভাল লাগে। আৰু এইখিনি আপোনালোকে যিমান দিনলৈ বিচাৰে সিমান দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব। আশা কৰোঁ মোৰ ৰেচিপিটো চাই ভাল পালে। যদি ভাল পালে ৰেচিপিটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।